শুনা না মোৰ মোবাইলটো বেয়া হ'ল তুমি মোক নতুন মোবাইল এটা কিনি দিব পাৰিবা নেকি কি তোমাক মোবাইলটো বেয়া হৈছে মই কিবা এটা কৰিম ৰ'বা দেউতাক বিচাৰিলে এনেও দিব মই তোমাক এনেও মোবাইলটো দিম বাৰু হ'ব দিয়া মই এতিয়া ৰাখিছোঁ মই দেউতাৰ ওচৰলৈ যাওঁ মোবাইলটো বিচাৰি যাওঁ দেউতাক কিবা এটা কওঁগৈ নহ'লে মোবাইলটো নুলিয়ালে এজনীয়ে মোক কলিজা খাব যাওঁ দেউতাক কওঁগৈ দেউতা তোমালোকৰ মোৰ কথা অলপ আছিলে ক'ব পাৰিমনে এতিয়া কচোন বোপাই মানে দেউতা মোৰ মোবাইলটো বেয়া হৈছে মোবাইল এটা আনিব লাগিছিলে তুমি কিনি দিবানে চোৱা কাম নকৰা হৈ গৈছে মোবাইলটো মইনো ক'ৰ পৰা কিনি দিম বোপাই মোৰ হাতত এটকা এটাও নাই মোৰ দুদিনমানৰ পৰা বহুত গা বেয়া দৰৱ পাতি কিনিবলৈও মোৰ হাতত এটকা এটা নাই তোকনো মই মোবাইলটো ক'ৰ পৰা কিনি দিম দেউতা কিনি দিব লাগিব যদি কিনি নিদিয়া মই ঘৰলৈ গুচি যাম তাৰপিছত যদি তুমি কোৱা মই দ্বিতীয়বাৰ ঘৰলৈ নাহোঁ আৰু কৈ দিছোঁ দেউতা কিনি দিবা নে কোৱা বোপাই তই এনেকৈ কিয় কৈছ তই যদি মোক যদি এৰি থৈ যাওঁ মোক কি হ'ব দেউতা লাষ্ট বাৰৰ বাবে কৈছোঁ কিনি দিবানে নহ'লে মই ঘৰলৈ গুচি যাম বোপাই তই এনেকৈ কিয় কৈছ তোৰ যদি মোবাইল কিনিবলৈ যদি মনেই আছে তই এটা কাম কৰ মা অতি মৰমৰ এটা আঙুঠি আছে তই তাকে লৈ পেলাই মোবাইলটো লৈ আছা মই লৈ আহিছোঁ হেল্ল' শুনা না মোৰ আজি ৰিচাৰ্জটো এদায় হৈ থাকে তুমি ভৰাই দিব পাৰিবা নেকি বাৰু মোৰ হাতত পইচা নাই মানে থকাহেঁতেন মই নিজে ভৰাই ল'লোহেঁতেন তুমি টেনশ্যন নল'বা মই ৰিচাৰ্জটো ভৰাই দিম বাৰু কিমান 200 টকা হ'ব মই ভৰাই দিম দেউতা কচোন বোপাই দেউতা মোৰ মোবাইলৰ ৰিচাৰ্জটো আদায় হ'ল ভৰাই দিবানে বোপাই মোবাইল কিনিবলৈ মা আঙুঠিটো দিলোঁ এইবাৰ ৰিচাৰ্জ ভৰাবলৈ মোৰ হাতত এটকা এটা পইচা নাই আৰু গম পাইছনে ঘৰত আজি চাউল নাই হ'ব মই কি কৰি আছোঁ চাই লোৱা মই আজি যদি কিবা কৰিব নোৱাৰো চাই লোৱা তুমি তই কি কৰিবা কৰগে যা মই কিন্তু তোক বহুত কষ্টকে ৰখাইছিলোঁ মা নথকা বুলিও মই তোক বহুত কষ্টৰে লালন পালন কৰিছিলোঁ তই আজি মোক নিজৰ বাপেকক তই এনেকে কৈছ যা কি কৰিবা কৰগে যা তই তলাও ভাঙিব পৰা হলি তই ইমানেই ডাঙৰ মানুহ হৈ গলি সাঁচতীয়া ধন কেইটামান আছে তাকে দিমছোগে দিছোগে দিছো ধন কেইটামান আছে দে 200 টকা বুঢ়া মোবাইল ৰিচাৰ্জ ভৰাই লাগে যা এই ৰাতিপুৱা শান্তি মোৰ ঘৰৰ পৰা ল'ৰা এজন চাই দিছে মই তোমাৰ লগত বিয়া হ'ব নোৱাৰিম কি কৈছা তুমি মোক এৰি থৈ যাবা মোলৈ আজিৰ পৰা কল মেছেজ নকৰিবা মোৰ নাম্বাৰটো ব্লক কৰি দিয়া নালাগে ফোন ৰিচিভ কৰিব যা মই সঁচা অন্তৰে ভাল কৈছোঁ তাই মোক এৰি থৈ গ'ল কিন্তু আজিলৈকে দেউতাক মই ইমানেই গালি পাৰিলোঁ দেউতাই মোক একোৱেই নকৰে চব মোবাইলটোৰ কাৰণে হৈছে নালাগে কানি আছো যে কথাটো কি আৰু মোবাইলটো তই এনেকে ভাঙিলে কথাটো কি ভাঙি পেলালে ফোন লোৱা এই পৃথিৱীত দেউতাকে শ্ৰেষ্ঠ মানুহ কোনো নাই দেউতাক কেতিয়াও দোষ নিদিবি যোনে এৰি থৈ গ'ল মোক মোবাইলটোনো কেলে মোক এতিয়া তোৰ বাপে কিমান কষ্ট কৰি মোবাইলটো আনিছিলে এই নিজৰ কষ্টত থাকি তোৰ মোবাইলটো ঘটি দিছে তই বাপে কষ্ট বুজি নাপালি দেউতাক মই ইমানেই কষ্ট দিলোঁ ইমানেই গালি পাৰিলোঁ কিন্তু দেউতাই আজিলৈকে মোক একো নাপালে মই জানিলোঁ আজি বুজি পাইছোঁ এই পৃথিৱীত দেউতাৰ সমান কোনো নাই
চোৱা তোকনো মই কিমান বুজাম আগতেও তোক মই বহুতটা বুজালো যোৱা আজিৰ পৰা মই কাম কৰিম দেউতাক কোনো মই কষ্ট হ'বলৈ নিদিওঁ বাদ দে আজিৰ পৰা কোনো ছোৱালীক মই কথা নাপাতো ছোৱালীৰ লগত কথা নাপাতো যাওঁ কামলৈকে যামগৈ